বন্ধু বান্ধৱীসকল নমস্কাৰ জনাইছোঁ এছ এম মিডিয়া 7/6 তো আজি আহিছোঁ আপোনালোকৰ ওচৰতে এটি নতুন ভিডিঅ' লৈ যিটো ভিডিঅ'ৰ সহায়ত আপোনালোকে চাব পাৰিব দেখিব পাৰিব নতুন শিক্ষানীতি নিয়ম তো বৰ্তমান আপোনালোকে সকলোৱে জানে 21 ছেপ্টেম্বৰৰ পৰা স্কুল কলেজ খোলা হৈছে তো 21 ছেপ্টেম্বৰৰ পৰা স্কুল কলেজ খোলা হোৱাৰ কিছুমান নিয়ম নীতি চৰকাৰৰ ফালৰ পৰা দিছে আৰু এই নিয়ম নীতিবোৰ কেনেকুৱা হ'ব তাৰ বিষয়ে আজিৰ ভিডিঅ'টোত সম্পূৰ্ণভাৱে আলোচনা কৰিম তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় বন্ধু বান্ধৱীসকল আপোনালোকক নিশ্চয় মই কৈছোঁ যে 21 ছেপ্টেম্বৰৰ পৰা স্কুল কলেজ খোলা হ'ব তাৰ বিষয়ে কিছুমান নিয়ম নীতি চৰকাৰৰ ফালৰ পৰা দিছে। এই নিয়ম নীতিবোৰ কি আৰু কেনেকুৱা নিয়ম নীতি অৱলম্বন কৰিব লাগিব তাৰ বিষয়ে আজিৰ ভিডিঅ'খনত নিশ্চয় আমি আলোচনা কৰিম বুলি আপোনালোকক কথা ৰাখিছোঁ। তো আজিৰ ভিডিঅ'খন সেইটোৰ বিষয়ে বনাইছোঁ তেন্তে বলক ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰম্ভ কৰোঁ। ইয়াতে আপোনালোকে নিশ্চয় চাইছে ৰাজ্যত 21 ছেপ্টেম্বৰৰ পৰা খুলিব শিক্ষা অনুষ্ঠান মাধ্যমিক শিক্ষা বিভাগৰ SP জাৰি। তো এই জাৰিটো কেনেকুৱা হ'ব তাৰ বিষয়ে আপোনালোকক নিশ্চয় মই ক'ম। তো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় চাইছে নিয়মীয়া বাৰ্তা 17 ছেপ্টেম্বৰ কৰোনা মহামাৰীৰ ফলত স্তব্ধ হৈ পৰা বিদ্যালয় পাঠদান পুনৰ আৰম্ভ হ'ব। ৰাজ্যত লাখ লাখ শিক্ষাৰ্থী অধ্যয়নলৈ নমাই অনা নিশ্চয়তা তথা জটিলতাৰ পিছত অহা 21 ছেপ্টেম্বৰৰ পৰা শিক্ষা অনুষ্ঠান আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নিৰ্দেশাৱলীৰ পিছতে ৰাজ্যত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান আৰম্ভ কৰাৰ বাবে সম্পূৰ্ণ হৈছে প্ৰস্তুতি। তো বন্ধু বান্ধৱীসকল নিশ্চয় আমি ইতিমধ্যে গম পাইছোঁ বহুত দিন পিছতে আকৌ স্কুল কলেজ সম্পূৰ্ণভাৱে শিক্ষকসকলে আৰম্ভ কৰিব পাঠদান। বন্ধু বান্ধৱীসকল ইয়াত আকৌ উল্লেখ কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশাৱলীৰ লগত সংগত ৰাখি বুধবাৰে ৰাজ্যত মাধ্যমিক শিক্ষা বিভাগে এই সন্দৰ্ভত জাৰি কৰিছে SP। এই SPৰ জৰিয়তে নৱম দশম একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ ক্ষেত্ৰত এলাহী বিশেষ নিৰ্দেশাৱলী উল্লেখ কৰা হৈছে। উল্লেখ্য যে COVID-19 সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰখা যোৱা 15 মাৰ্চৰ পৰাই বন্ধ ৰখা হৈছিল শিক্ষা অনুষ্ঠান পাঠদান। এনে অৱস্থাত সুদীৰ্ঘ 6টা মাহৰ অন্তত 21 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব লগা শিক্ষা অনুষ্ঠানৰ পাঠদানৰ ক্ষেত্ৰত জাৰি কৰা SPৰ জৰিয়তে শিক্ষা অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে অহাটো বাধ্যতামূলক নহয় বুলি স্পষ্ট কৰি দিয়া হৈছে। অৰ্থাৎ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী স্বেচ্ছাচাৰীহে আহিব পাৰিব বিদ্যালয়লৈ, আনহাতে বিদ্যালয়লৈ অহা শিক্ষাৰ্থীয়ে লগত লৈ আহিব লাগিব অভিভাৱকৰ অনুমতি পত্ৰ SPত। তো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পাইছে বৰ্তমান 6 মাহলৈকে স্কুল কলেজ সকলো বন্ধ হৈ আছিল। তো ইতিমধ্যে যদিও খোলা দিয়াৰ সিদ্ধান্ত লৈছে কিন্তু এই নিয়মবিলাক আমাৰ অৱলম্বন কৰিব লাগিব। তেনেহ'লে আমি সম্পূৰ্ণ স্কুলত যাব পাৰিম আৰু সম্পূৰ্ণভাৱে ক্লাছ ল'ব পাৰিম। এই নিয়ম নীতি সকলো মানি চলিব লাগিব, নহ'লে আমাৰ ক্লাছ বন্ধ হৈ থাকিব। ইয়াত আনহাতে উল্লেখ কৰা হৈছে বিদ্যালয়ত অহা শিক্ষাৰ্থীৰ লগত লৈ আহিব লাগিব অভিভাৱকৰ অনুমতি পত্ৰ। SPত ইয়াকো স্পষ্ট কৰি দিয়া হৈছে যে নৱম দশম একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাহিৰে আন সকলো শ্ৰেণীৰ পাঠদান বন্ধ থাকিব। নৱম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান চলিত সোমবাৰ বুধবাৰ আৰু শুক্ৰবাৰে, আনহাতে দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান চলিব মঙলবাৰ বৃহস্পতিবাৰ আৰু শনিবাৰে। তো ছাত্ৰ ছাত্ৰীসকল আপোনালোকে নিশ্চয় গম পাইছে যে ক্লাছৰ এটা সীমা দিয়া হৈছে শনিবাৰ মঙলবাৰ বুধবাৰ এনেকুৱা ভাগ কৰি দিয়া হৈছে। সপ্তাহত কোনটো শ্ৰেণী কোনটো বাৰে কৰা হ'ব তাৰ বিষয়ে সকলো ডিটেইলছ আমাৰ নিউজত পোৱা গৈছে। তো আমি ইতিমধ্যে আগুৱাই যাম। প্ৰতিটো শ্ৰেণী দুটা ভাগত বিভক্ত কৰি ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰোৱা হ'ব। যদি কোনো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 20 জনতকৈ কম হয় তেন্তে এনে শ্ৰেণীসমূহ বিভক্ত কৰাৰ প্ৰয়োজন নাথাকিব। শিক্ষা অনুষ্ঠানসমূহ প্ৰথম বেষ্টৰ ছাত্ৰ ছাত্ৰীসকলক পুৱা 9 বজাৰ পৰা বিয়লি 12 বজালৈ পাঠদান কৰাৰ বিপৰীতে দ্বিতীয় বেষ্ট ছাত্ৰ ছাত্ৰীসকলক দুপৰীয়া 1 বজাৰ পৰা বিয়লি 4 বজালৈ পাঠদান কৰোৱা হ'ব। তো ছাত্ৰ ছাত্ৰীসকল ইয়াতে কোৱা হৈছে শ্ৰেণীসমূহ বিভক্ত কৰি পাঠদান কৰা হ'ব। তো আৰু এটা নিৰ্দেশ দিয়া হৈছে যদি 20 জনতকৈ কম থাকে তেনেহ'লে পাঠদান বিভক্ত কৰা নহ'ব, ক্লাছসমূহ শ্ৰেণীসমূহ বিভক্ত কৰা নহ'ব, আৰু যদি বেছি জনসংখ্যা হয় তেনেহ'লে বিভক্ত কৰা হ'ব। আৰু নিয়ম দিয়া হৈছে কোনটো শ্ৰেণীক কিমান টাইমলৈকে ক্লাছ কৰা হ'ব, কোন বজাৰ পৰা কোন বজালৈকে থাকিব, এইটো সকলো পোৱা গৈছে।
ইয়াতে কোৱা হৈছে স্কুল কৰ্তৃপক্ষই এই ক্ষেত্ৰত দ্বিতীয় বেচৰ পাঠদান আৰম্ভ হোৱাৰ পূৰ্বে প্ৰথম বেচ ছাত্ৰ ছাত্ৰীসকলে যাতে ঘৰলৈ উভতি যায় সেয়া নিশ্চিত কৰিব লাগিব। আনহাতে প্ৰতিখন শিক্ষা অনুষ্ঠানে শিক্ষক আৰু কৰ্মচাৰীৰ উপস্থিত 50%তকৈ অধিক হ'ব নোৱাৰিব কোনো শিক্ষক যদি বৃক্ষ ৰোগ। তো ছাত্ৰ ছাত্ৰীসকল ইয়াতে আপোনালোকে নিশ্চয় গম পাইছে যে যদি যি আগৰ বেচ ক্লাছ কৰা হৈ যাব সেইসকল ঘৰত যায় নে নাই সেইটো কৰ্তৃপক্ষই অৱগত ৰাখিব লাগিব। আৰু কোৱা হৈছে হৃদয় ৰোগ আৰু কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে সেই বিষয়ে শিক্ষা অনুষ্ঠান মুৰব্বীক অৱগত কৰিব লাগিব। আনহাতে শিক্ষা অনুষ্ঠানৰ মুৰব্বী এই সমগ্ৰ বিষয় লৈ স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিব লাগিব যাতে স্বাস্থ্য বিভাগে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতি সপ্তাহত স্বাস্থ্য পৰীক্ষা কৰিব পাৰে। কোনো শিক্ষা অনুষ্ঠানৰ সাপ্তাহিক কৰোনা পৰীক্ষা যদি 10% শিক্ষক ছাত্ৰ পজিটিভ চিনাক্ত হয় তেন্তে সেই বিষয়টো শিক্ষা অনুষ্ঠানৰ দায়িত্ব শিক্ষা অনুষ্ঠানৰ মুৰব্বী উচ্চ শিক্ষা সঞ্চালয় আৰু মাধ্যমিক শিক্ষা সঞ্চালয়ৰ সৈতে আলোচনা কৰি উক্ত পাঠদান চলাই যাব নে বন্ধ কৰিব সেই বিষয়ে আলোচনা কৰিব লাগিব। শিক্ষা অভিযানে বাতৰি কাকতত জ্ঞাপন যোগে এই হেল্পলাইন নম্বৰ মুকলি কৰিব। পাঠদান সময়ছোৱাত সন্মুখীন হোৱা সমস্যাৱলীৰ বিষয়ে এই হেল্পলাইন নম্বৰ জৰিয়তে শিক্ষা অনুষ্ঠানৰ মুৰব্বীয়ে অৱগত কৰিব পাৰিব। আজি জাৰি কৰা SP 21 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী কৰা হ'ব আৰু অহা 15 দিনলৈ ইয়াৰ নিৰ্দেশাৱলী পৰ্যবেক্ষণ কৰা হ'ব। আজি জাৰি কৰা SPত COVID-19 সংক্ৰমণ প্ৰতিৰোধ ক্ষেত্ৰতো এলাহী স্পষ্ট নিৰ্দেশনা দিয়া হৈছে। সেই মৰ্মে পাঠদান সময়ছোৱাত শাৰীৰিক দূৰত্ব 6 ফুট হ'ব লাগিব। শিক্ষাৰ্থী শিক্ষক কৰ্মচাৰী মাস্ক পিন্ধিবটো বাধ্যতামূলক। প্ৰতি 40 পৰা 60 মিনিটৰ মূৰে মূৰে চাবোনেৰে হাত ধোৱাটো প্ৰয়োজন হ'ব লাগে। আনহাতে অতি কমে 20 ছেকেণ্ডৰ চেনিটাইজাৰে হাত পৰিষ্কাৰ কৰাৰ বাবে নিৰ্দেশনা উল্লেখ কৰা হৈছে। আনহাতে শ্বাস প্ৰশ্বাস সম্বন্ধীয় নীতি নিয়ম কঠোৰভাৱে বলবৎ কৰাৰ বাবে SPত স্পষ্ট কৰি দিয়া হৈছে। সেই অনুসৰি কোনো ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰীয়ে মুকলিকৈ থু পেলাব অথবা নাক পৰিষ্কাৰ কৰিব নোৱাৰিব। ইয়াৰ বাবে ৰুমাল টিছু পেপাৰ ব্যৱহাৰ কৰিব লাগিব। প্ৰতিজন স্বাস্থ্য সম্পৰ্কে নজৰ ৰাখিব লাগিব আৰু অসুস্থ হ'লে স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিব লাগিব। আৰোগ্য সেতু ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনাত উল্লেখ কৰা হৈছে। ইফালে বিদ্যালয়ৰ পাঠদান আৰম্ভ কৰাৰ ক্ষেত্ৰত SPত স্পষ্ট কৰি দিয়া হৈছে যে পাঠদান আৰম্ভ কৰিব খোজা বিদ্যালয়খন কণ্টেইনমেণ্ট জোনত থাকিব নালাগিব। হয় ছাত্ৰ ছাত্ৰী কণ্টেইনমেণ্ট থকা স্কুল সকলোবোৰ বন্ধই থাকিব। বন্ধু বান্ধৱীসকল ইয়াতে উল্লেখ কৰা হৈছে যদি কোনোবা ছাত্ৰ ছাত্ৰী কোৱাৰেণ্টাইনমেণ্টত থাকে বা শিক্ষকসকলে থাকে সেইসকলক বিদ্যালয়ত যোৱাৰ অনুমতি দিয়া নহ'ব আৰু যদি তেওঁলোকৰ স্কুল কলেজৰ ৰুমবিলাক চাফা নকৰে তেনেহ'লে সেইবিলাক চেনিটাইজাৰ কৰি উমৈহতীয়া স্থানসমূহ চেনিটাইজাৰ কৰিব লাগিব। আনহাতে এই দেশসমূহ কাৰ্যকৰীকৰণ ক্ষেত্ৰত জিলা প্ৰশাসনে বিদ্যালয়ৰ পৰিদৰ্শকৰ জৰিয়তে বিশেষ স্বাস্থ্য ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কোৱাৰেণ্টাইনমেণ্ট কেন্দ্ৰৰূপে পৰিগণিত হৈছে সেই বিদ্যালয়সমূহ চেনিটাইজাৰ কৰাৰ লগতে বিদ্যালয়ৰ প্ৰসংগত সঠিকভাৱে পৰিষ্কাৰ কৰিব লাগিব। পাঠদান সময়ছোৱাত প্ৰতিখন ডেস্ক বেঞ্চৰ ছাত্ৰ অথবা ছাত্ৰীগৰাকী ৰোল নম্বৰ লেবেল লগাই থ'ব লাগিব। হাইস্কুল শিক্ষান্ত পৰীক্ষা যিদৰে ছাত্ৰ ছাত্ৰীসকলে ৰোল নম্বৰ লেবেল লগাই বহোৱা হয় ঠিক তেনেদৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত শাৰীৰিক দূৰত্ব জৰুৰী হ'ব বিদ্যালয় শিক্ষা পাঠদানসমূহত। তো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পাইছে যে সকলো অনুষ্ঠানত কিদৰে শিক্ষা পাঠদান কৰা হ'ব আৰু কিদৰে অৱলম্বন কৰিব লাগিব আপোনালোকক সকলো মই ডিটেইলছ জনাব বিচাৰিছিলোঁ আৰু ডিটেইলছ যিমানখিনি বিচাৰিছোঁ আৰু বহুত কিবা আছে হয়তো আমাৰ ভিডিঅ'টো অতি দীঘলীয়া হোৱাৰ বাবে মই সম্পূৰ্ণভাৱে ভিডিঅ'টো দিব পৰা নাই। তো বন্ধু বান্ধৱীসকল মই নিশ্চয় গম পাইছোঁ যে আপোনালোকে মই যিমানখিনি কৈছোঁ আপোনালোকে নিশ্চয় অৱগত হৈছে যে শিক্ষা অনুষ্ঠান খোলাৰ আগতে নিৰ্দেশাৱলী কেনেকুৱা আছে আৰু কি হিচাপে স্কুল কলেজসমূহ সম্পূৰ্ণভাৱে খোলা হ'ব আৰু কিবিলাক নীতি নিয়মবিলাক মানি চলিব লাগিব। তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'খন আমি ইমানতে সমাপ্ত কৰিলোঁ। নেক্সট ভিডিঅ' আকৌ লৈ আহিম আপোনালোকৰ ওচৰত। ধন্যবাদ। আজিৰ ভিডিঅ' এণ্ড